আপোনাৰ পিছত মানুহে বাজে কথা কয় এই তিনিটা কাৰণত। কাৰণকেইটা জানি লওক। প্ৰথম কাৰণটো হ'ল যেতিয়া তেওঁলোক আপোনাৰ স্থানত পাব নোৱাৰে। দ্বিতীয়টো, আপোনাৰ যি আছে তেওঁলোকৰ সেইবোৰ নাই। তৃতীয়টো, তেওঁলোকে আপোনাৰ দৰে হ'ব বিচাৰে কিন্তু হ'ব নোৱাৰে। জীৱনত সুখী থকাৰ চিক্ৰেট কি জানেনে? কাৰো কথা কেতিয়াও গাত নলগাব। এটা বাঘ ৰক্তৰ গোন্ধ পালে যিমান হিংসুক হয়, এজন মানুহ টকাৰ গোন্ধ পালে তাতোতকৈ 1000 গুণী বেছি হিংসুক হয়। পৃথিৱীৰ নিয়ম বহুত অদ্ভুত। যাৰ টকা আছে তেওঁৰ মন নাই, আৰু যাৰ মন আছে তেওঁৰ টকা নাই। যদি জীৱনৰ প্ৰয়োজনত নিজকে সলনি কৰিব লগা হয়, তেনেহ'লে সেইটোকে কৰক। হয়তো অলপ কষ্ট হ'ব, তথাপিও যিজনে আপোনাৰ মূল্য নুবুজে তেওঁৰ বাবে অপেক্ষা কৰি নাথাকিব। যিসকলে বেছি কথা কয় তেওঁলোকৰ মাজত ভেজাল কম থাকে, কিন্তু তেওঁলোক ভেজালত পৰে বেছি। বৃষ্টিৰ সময়ত সকলো পক্ষীয়ে ক'ৰবাত নহয় ক'ৰবাত আশ্ৰয় লয়, কিন্তু ঈগল মেঘৰ ওপৰত উৰি বৃষ্টিক এৰি যায়। সেয়েহে বৃষ্টি অহাৰ আগতে সকলো ছেফটি লৈ ৰাখক, যেন বিপদৰ বৃষ্টি আপোনাক চুবই নোৱাৰে। জীৱনত আগুৱাই যোৱাৰ ৰাস্তাটো নিজকে তৈয়াৰ কৰিব হয়, তাত কোনেও সাহায্য নকৰে। য'ত আপোনাৰ কোনো গুৰুত্ব নাই, য'ত আপোনাৰ কথাৰ কোনো মূল্য নাই, তাত যোৱাটো বন্ধ কৰক। সেইটো কাৰোবাৰ ঘৰ হওক বা কাৰোবাৰ মনেই হওক। সকলোতকৈ বেয়া লাগে তেতিয়া যেতিয়া আপোন কোনোবা পথভ্ৰষ্ট হৈ যায়, কিন্তু ইচ্ছা থকা স্বত্বেও তেওঁক সঠিক পথত ঘূৰাই আনিব পৰা নাযায়। মানুহ হেৰাই গ'লে বিচাৰি পোৱা যায়, কিন্তু সলনি হৈ গ'লে তেওঁক আগৰ দৰে আৰু ঘূৰাই পোৱা নাযায়। কেৱল এজনক অন্ধৰ দৰে ভাল পাই যাওক। কেতিয়াও পৰাজিত নহ'ব, কেতিয়াও বিশ্বাসঘাত নাপাব, কেতিয়াও প্ৰতাৰিত নহ'ব। আৰু তেওঁ হৈছে আপোনাৰ সৃষ্টিকৰ্তা, আপোনাৰ ভগৱান। আচলতে বাস্তৱ জীৱনটো সঁচাই বহুত কঠিন। অতিৰিক্ত কাকো বিশ্বাস নকৰিব, অতিৰিক্ত কাকো ভাল নাপাব, অতিৰিক্ত কাৰো ওপৰত বেছি আশা নকৰিব, কাৰণ এই অতিৰিক্ত শব্দটোৱে আপোনাক এদিন বহুত কষ্ট দিব। কাৰোবাক কন্দুৱাই কোনোদিনে সুখী হ'ব পৰা নাযায়, কাৰোবাক ঠগি কোনোদিনে ভালকৈ থাকিব পৰা নাযায়, কাৰণ মানুহে যেনে কৰ্ম কৰে ঠিক তেনেকুৱাই ফল পায়। সকলো বন্ধু কাষত নাথাকে, কিছুমান বন্ধু সুযোগ ল'বলৈ কাষত আহে, আৰু সকলো বন্ধু কেতিয়াও আপোন নহয়। কিছুমান বন্ধু বিশ্বাসঘাতকতাৰ মুখা পিন্ধি থাকে। যিটো ভালপোৱাত মানসিক শান্তি নাই, সেই ভালপোৱাৰ পৰা বিচ্ছেদ ভাল। বুদ্ধিমান মানুহে কেতিয়াও প্ৰতিশোধ নলয়, তেওঁলোকে সঠিক সময়ৰ অপেক্ষা কৰে, আৰু তেওঁলোকে কি কৰিছে সেইটো তেওঁলোকে ভালকৈয়ে কিন্তু জানে। মান্যতা দিয়াটো ভাল, কিন্তু সিমানখিনি যিমানখিনিত নিজৰো মান হানি নহয়। সন্মান কৰা ভাল, কিন্তু সিমানখিনি যিমানখিনিত নিজৰো সন্মান অটুট থাকে। আৰু গুৰুত্ব দিয়াটো ভাল, কিন্তু সিমানখিনি যিমানখিনিত নিজৰ যোগ্যতা সৰু হৈ নাযায়। মনে মনে থকা মানুহবোৰক কেতিয়াও দুৰ্বল নাভাবিব, কাৰণ তেওঁলোকে ভদ্ৰতা জানে বুলিয়েই মনে মনে থাকে, আৰু এইটো তেওঁলোকৰ পাৰিবাৰিক শিক্ষা। বেইমান মানুহে কেতিয়াও নাকান্দে, আৰু স্বাৰ্থপৰ মানুহে কোনো স্মৃতি মনত নাৰাখে। মনটো ভাল থাকিলে সকলো ভাল লাগে, আৰু মনটো বেয়া থাকিলে ভালটো বেয়া লাগে, আৰু এইটো হৈছে প্ৰকৃতিৰ নিয়ম। সেয়েহে সাধ্য অনুসৰি চেষ্টা কৰিব মনটো ভালে ৰখাৰ। সৃষ্টিকৰ্তাৰ সান্নিধ্য মানুহৰ মন ভাল কৰে। সেয়েহে যিমান পাৰে ভগৱানক স্মৰণ কৰক, মন ভাল হৈ থাকিব। যিজন মানুহ অলপতে বেছি সুখী হয়, কিন্তু সামান্য আঘাততে বহুত বেছি কষ্ট পায় তেওঁলোকে। আমি তেওঁৰ ওপৰতে বেছি খং দেখাওঁ, যাক আমি বেছি ভাল পাওঁ। সেয়েহে কোনোবাই যদি আপোনাৰ ওপৰত অভিমান কৰে বা খং কৰে, তেওঁৰ ওপৰত ওলোটাই খং নকৰিব, কাৰণ আপোনাৰ প্ৰতি তেওঁৰ ভালপোৱাৰ এটা অনুভূতি আছে বুলিয়েই হয়তো আপোনাৰ ওপৰত খং কৰিছে। কিছুমান মানুহ এজন নিৰ্দিষ্ট মানুহক পোৱাৰ বাবে প্ৰাৰ্থনা কৰিছিলে, অথচ জীৱনৰ পৰিস্থিতি এনেকুৱা হৈ পৰে যে মানুহজন এতিয়া তেওঁক পাহৰি যোৱাৰ বাবে প্ৰাৰ্থনা কৰে। যিমানেই আপোন মানুহ নহওক কিয়, কাৰো ওচৰত মূল্যহীন হোৱাৰ আগতে নিজকে আঁতৰাই ৰখাটোৱেই বুদ্ধিমানৰ কাম। এজন বেয়া ছাত্ৰ এজন দক্ষ শিক্ষকৰ পৰা যি শিকিব পাৰে, তাতোতকৈ এজন ভাল ছাত্ৰ এজন বেয়া শিক্ষকৰ পৰা বহুগুণ বেছি শিকিব পাৰে। সেয়েহে শিক্ষক ডাঙৰ কথা নহয়, আপোনাৰ শিকাৰ ক্ষমতা বা ইচ্ছা কিমান সেইটোহে হ'ল ডাঙৰ কথা। যিসকল মানুহে আপোনাক ক'ব আপুনি নোৱাৰে, আপুনি নোৱাৰিব, তেওঁলোকেই সম্ভৱতঃ সেইসকল মানুহ যিসকলে ভয় কৰে এইটো ভাবি যে আপুনি আচলতে
পাৰিবই, চেষ্টা চলাই যাওক, ভগৱানৰ ওপৰত ভৰসা ৰাখক। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো কেনে পালে সেইটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।